হাই এভৰিৱান, কি খবৰ সকলোৰে? আই হোপ সকলো ভালে আছে। মোৰো বহুত বেছি ভাল। দিনবোৰ ভালে ভালে পাৰ হৈ গৈছে আৰু 5 মাহ কমপ্লিট হৈ ছমাহত মোৰ সোমালে। 6 মাহ বৰ্তমান ৰানিং হৈ আছে। আৰু আজি আচলতে আপোনালোকৰ লগত মই যিহেতু ছেকেণ্ড ট্ৰাইমেষ্টাৰ মোৰ আৰম্ভ হৈ গ'ল, অলৰেডি ছেকেণ্ড ট্ৰাইমেষ্টাৰ শেষ হ'ব সময় হৈছে, গতিকে মই আপোনালোকৰ লগত মোৰ ফাৰ্ষ্ট ট্ৰাইমেষ্টাৰতনো মানে প্ৰথম 3টা মাহত কেনেকৈ মোৰ গৈছিলে, কি হৈছিলে, কি নাই, সেই গোটেইখিনি বস্তু শ্বেয়াৰ কৰিম বুলি এই ভিডিঅ'টো বনালোঁ। বহুতৰে হয়তো সহায় হ'ব ভিডিঅ'টোৰ জৰিয়তে। ময়ো প্ৰথম যিহেতু মাক হ'বলৈ ওলাইছোঁ, মোৰো বহুতখিনি অভিজ্ঞতা নাছিলে আৰু সেয়াই ডাঙৰৰ পৰা শুনি বা নিজৰ যিখিনি নিজে ফিল কৰিছোঁ সেইখিনি দেখি শুনিয়েই সকলোবোৰ আচলতে শিকিছোঁ। গতিকে অভিজ্ঞতাখিনি আপোনালোকৰ লগত যদি শ্বেয়াৰ কৰোঁ, নতুনকৈ হ'বলগীয়া মাকবোৰৰ কাৰণে আচলতে সুবিধা হ'ব। এই ভিডিঅ'টো স্পেচিয়েলি তেওঁলোকৰ বাবে। বাকী কোনোবাই যদি চাব নিবিচাৰে তো নিজৰ কথা, নাচালেও কথা নাই, স্কিপ কৰিব পাৰে আপোনালোকে যদি আপোনালোকৰ কাৰণে দৰকাৰী নহয়। কিন্তু মোৰ ভাল লগা অভিজ্ঞতা বা মোৰ বেয়া লগা অভিজ্ঞতা, মোৰ প্ৰথম 3 মাহ কেনেকৈ পাৰ হৈছিলে সেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ গৈছোঁ। আৰু আপোনালোকৰ আগৰ এটা ভিডিঅ'ত মই অলৰেডি কৈছিলোঁৱেই যে মোৰ কিছু প্ৰব্লেম হৈছিলে প্ৰথম আৰু সেয়াই কি হৈছিলে কি নাই সেই গোটেইখিনি আচলতে শ্বেয়াৰ কৰিম। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকক। আৰু যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে প্লিজ লাইক এটা কৰি দিব। আৰু যদি চেনেলটোত প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে থকা বেল আইকনটো ক্লিক কৰি দিব, যাতে আহিবলগীয়া ভিডিঅ' ন'টিফিকেশ্যনসমূহ আপোনালোকে পাই থাকে। ব'লক তেনেহ'লে আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। মোৰ প্ৰথম মই কেতিয়া কনচিভ কৰিছিলোঁ সেইটো কৈ লওঁ। মই ফাৰ্ষ্ট কনচিভ কৰিছিলোঁ মোৰ 30 জুলাইত আচলতে লাষ্ট পিৰিয়ড হৈছিলে। তাৰ পাছতে মই কনচিভ কৰিছিলোঁ আৰু 30 আগষ্টত মোৰ যেতিয়া পিৰিয়ডছ হোৱা নাছিলে সেইদিনাখন আচলতে মই মাৰ ঘৰলৈ আহিছিলোঁ 30 আগষ্টৰ দিনা। আৰু হাজবেণ্ডো আহিছিলে, আমি দুইজনী আহিছিলোঁ। মোৰ দেউতাৰ আচলতে অকণমান গাটো অসুখ হৈ আছিলে আৰু অলপ বেছি হোৱাৰ কাৰণে আমি আহিব লগা হ'ল। আৰু সেইকণ সময়তে আমি বেবী প্লেনিং কৰিছিলোঁৱেই অলৰেডি। আৰু সেইকাৰণে যেতিয়া মই আচলতে ঘৰতে কেইদিনমান থাকিলোঁ, হাজবেণ্ড মোক থৈ পেলাই 2 দিনমানৰ পাছতে গুচি গ'ল। আৰু যেতিয়া প্ৰায় এসপ্তাহমান হ'ব হৈছিলে, মানে 5-6 দিনমান পাৰ হৈ গৈছিলে পিৰিয়ড মিছ হোৱাৰ, ঠিক সেইকণ সময়তে মই হাজবেণ্ডক সুধিলোঁ যে এনেকৈ মই টেষ্ট কৰোঁ নেকি ঘৰতে প্ৰেগনেঞ্চি কিটত। তাৰপাছতে হাজবেণ্ডে ক'লে যে কৰি চাই লোৱা এবাৰ তেনেকৈ বুলি ক'লে। তাৰপাছতে তেতিয়া মই তাৰ আগদিনাখন যিদিনাখন টেষ্ট কৰিম তাৰ আগদিনাখন আচলতে তেজপুৰলৈ গৈছিলোঁ। সেইদিনাখনি কিট এটা কিনি আনিছিলোঁ আৰু আহি পেলাই পিছদিনাখন আচলতে যিহেতু প্ৰেগনেঞ্চি টেষ্টটো আৰু ৰাতিপুৱা আৰ্লি মৰ্ণিঙতে কৰিব লাগে একেবাৰে সোনকালে, মই প্ৰায় 4:30 মানত শুৱাৰ পৰা উঠিছোঁ। আৰু শুৱাৰ পৰা উঠি পেলাই আৰু মনটো অলপ এক্সাইটেডো হৈ থাকে আচলতে জানিবৰ কাৰণে। যিসকল নতুনকৈ মাক হৈছে তেওঁলোকে নিশ্চয় সেইটো বুজি পাব। তাৰপৰা মই টেষ্ট কৰিলোঁ আৰু নিজৰে এটা মানে গট ফিলিং আহি আছিলে যে এইবাৰ পজিটিভ হ'ব এনেকৈ বুলি। তাৰপিছতে সেইটো কাৰণে আচলতে ভাল লাগিলে, কিন্তু বহুত বেছি এক্সাইটেডো হৈ যোৱা নাছিলোঁ। বেলেগ বহুতকে দেখা যায় বহুত বেছি এক্সাইটেড হৈ যায়, কিন্তু মোৰ মনত মানে কিবা এটা ভয়ো লাগি থাকে ন, যিমানে যি এক্সাইটেড নহওক আৰু। তাৰপিছত মই ঘৰৰ মানুহক ক'লোঁ ঘৰত আহি। তাৰপৰা ঘৰত কোৱাৰ পাছত তাৰপৰা হাজবেণ্ডলৈ ফোন কৰিলোঁ লগে। তেতিয়া ৰাতিপুৱা তেওঁতো ইমান সোনকালে কেতিয়াও নুঠে আৰু। তাৰপিছত হাজবেণ্ডে মানে ভিডিঅ' খুজিলে আৰু মই আচলতে ভিডিঅ' কৰি থৈছিলোঁ টেষ্ট কৰাৰ। কিন্তু সেইটো ইয়াত নিদিওঁ আৰু, কিন্তু দিম। কিন্তু যদি কিটটো পজিটিভ ওলোৱা কিটটো সেইটো মই দি দিম আৰু ছাইডতে ফটো এখন। তাৰপাছতে সেয়া হাজবেণ্ডলৈ ফোন কৰিলোঁ আৰু ভিডিঅ'টো পঠালোঁ। আৰু তাৰপিছতে তেওঁ এক্সাইটেড হ'ল বহুত, কিন্তু আমি দুইজনীয়ে আচলতে ইমানকৈ প্ৰকাশ কৰা নাছিলোঁ, এক্সাইটেড হৈছিলোঁ যদিও। তাৰপাছত তেওঁ 2 দিনমান ঘৰত থকাৰ পাছতেই ক'লে যে তুমি আৰু তাত থাকিব নালাগে, গুচি আহা। যিহেতু মানে কিছুমান নিয়ম আছে ন, 2 মাহ বা
তেনেকুৱা 2 মাহ হ'লে আহিব নোৱাৰিবা তেনেকুৱা এইটো কাৰণে মানে বেছিদিন ইয়াত থাকিবলৈ নিদিলে ঘৰলৈ যোৱাৰ কথা ক'লে তাৰপিছতে মাহঁতো শাহু মাহঁতেও মানে ভাল পাইছিলে আৰু শুনি পেলাই তাৰপিছতে সেইকাৰণে কাৰণ চবেই মানে বিচাৰিয়ে আছিলে যিহেতু বেবী এটা গতিকে আৰু বিয়াৰ পিছত চবেই বিচাৰে যিহেতু তাৰপিছতে সেইকাৰণে তাৰপা ঘৰলৈ গ'লোঁ মাহঁতে গাড়ী দি থৈ আহিলেগৈ মা মানে জেঠাই গৈছিলে আৰু ভাইটি গৈছিলে এনেকৈ তাৰপিছতে মোক থৈ আহিলেগৈ থৈ আহি পেলাই মই হাজবেণ্ডৰ ঘৰলৈ গৈছিলোঁ তেতিয়া মানে গোলাঘাটৰ ঘৰলৈ গাঁৱৰ ঘৰলৈ আৰু তাতে মই প্ৰায় 4-5 দিনমান থাকিলোঁ তাৰপিছত 4-5 দিনমান থকাৰ পিছত তাৰপা আকৌ হাজবেণ্ডে যোৰহাটলৈ লৈ গ'ল সেই যে মোৰ জাৰ্ণিটো হ'ল সেই জাৰ্ণিটোতেই আচলতে প্ৰথম ইমান বেছি জাৰ্ণি কৰাটো ভাল নহয় প্ৰথম অৱস্থাত যিমান পাৰি ৰেষ্টত থাকিব লাগে হয়তো বহুতেই ক'ব কাম কৰিব লাগে কিবা কৰিব লাগে ইমান বেছি ৰেষ্ট লৈ থকা ভাল নহয় সেইটো বুলি নহয় আচলতে প্ৰথম 3 মাহটো যিমান পাৰি নিজে সাৱধান হৈ চলিব লাগে খোজকাতল কাঢ়িব লাগে খোজকাতল কাঢ়ি নিজৰ ডেইলি এক্সাৰচাইজ যিখিনি থাকে সেইখিনি কৰি পেলাই ডেইলি এক্সাৰচাইজ মানে কি যিখিনি কৰণীয় কৰিব লগা থাকে সেইখিনি কৰি পেলাই আৰামত থাকিব পাৰিলে প্ৰথম 3 মাহটো বেছি ভাল কিন্তু মোৰ মানে তেনেকুৱা একো হোৱা নাছিলে মই আগতে যেনেকৈ আছিলোঁ তেনেকৈ আছিলোঁ নৰ্মেলি মানে কাম বন কৰাৰ পৰা আদি কৰি ইভেন মই হয়তো ভগৱানৰ আশীৰ্বাদো আছিলে আমাৰ আচলতে শৰাই দিয়া আছিলে ভাদ মাহৰ সময় তেতিয়া ভাদ মাহৰ শৰাই দিয়া সময় আছিলে শৰাই দিছে মই তলত বহি সেৱা কৰিছোঁ গোপিনীক চাহ খুওৱা আছিলে গোপিনীক সেয়া বিলাইছোঁ ইমানখিনি কৰিছোঁ তেতিয়া ফাৰ্ষ্টতে ইমান ফিল নহয় মোৰ নিজৰ একো ফিল হোৱা নাই গতিকে সেইখিনি মই যিখিনি পাৰোঁ মই চবেই কৰিছোঁ বুলি ক'ব পাৰি আৰু তেনেকৈ যোৰহাট যোৱাৰ পাছতো ডেইলি যিখিনি ৰুটিন থাকে খানা বনোৱাৰ পৰা আদি কৰি সেইখিনিতো গোটেইখিনি নিজেই কৰিছোঁ খালি যেতিয়া মানে প্ৰায় মোৰ মানে তেতিয়া এমাহটোতো আৰু আগষ্টৰ 30 তাৰিখে হৈয়ে গ'ল এমাহ পাৰ হৈ যোৱাৰ পাছত তেতিয়া আছিলে 15 দিনমান গৈছে আৰু মানে 10-15 দিনমান গৈছে এমাহ পাৰ নাই 15 দিনে গৈছে ঠিকেই 15-16 দিনমান হৈছে আৰু সেইদিনাখন হঠাৎ আচলতে মোৰ অকণমান ব্লিডিং হোৱা দি হ'ল অকণমান নহয় অকণমান বেছিকৈ হৈছিলে আৰু হাজবেণ্ডো তেতিয়া ঘৰত নাছিলে তেওঁ অফিচলৈ গ'ল প্ৰায় দুপৰীয়া সময়ত আৰু ফাৰ্ষ্ট যেতিয়া ব্লিডিং হৈছে মোৰ অকণ ভয়ো লাগিছে কাৰণ জানো আৰু নৰ্মেলি ব্লিডিং হ'লে অকণমান ৰিক্সি হয় বুলি তাৰপিছত হাজবেণ্ডলৈ লগে লগে ফোন কৰিলোঁ জনালোঁ আৰু সেইদিনাখন ব্লিডিং হোৱাৰ ঠিক পিছ মুহূৰ্ততে মোৰ ভমিটিং ষ্টাৰ্ট হৈছে তাৰপৰা ভমিটিঙো হ'ল মানুহজনী মই অকণ দুৰ্বলৰ নিচিনা হৈ গৈছোঁ তাৰপৰা ঘৰলৈ ফোন কৰিলোঁ মাহঁতলৈ ইয়াৰ মানে মোৰ নিজৰ মাহঁতলৈ ফোন কৰিলোঁ মালৈ ফোন কৰি ক'লোঁ কথাখিনি কওঁতে তেতিয়া মায়ে ক'লে যে ইমিডিয়েট ডক্টৰক দেখুৱাটো ভাল হ'ব ঠিক তেনেকৈ শাহুমালৈও ফোন কৰিলোঁ শাহুমায়ে কৈছিলে অলপ ৰখি পেলাই চাই লোৱা কিন্তু আমিও দুইজনেই কনচাল্ট কৰিলোঁ হাজবেণ্ড আহিলে অহাৰ পাছত আৰু আমি য'ত থাকোঁ মালিকনী বাইদেউ মানে ক'লে যে হয় ডক্টৰৰ ওচৰলৈ নিয়াটোৱে বেছি ভাল হ'ব যিহেতু ব্লিডিংটো ৰখা নাছিলে তাৰপিছতে কণ্টিনিউ ব্লিডিং হৈ আছে তাৰপৰা মই গ'লোঁ কিন্তু মই মানে ভয় লাগিছিলে ভয় নাই লগা বুলি কোৱা নাই কিন্তু তথাপিও মনত এটা পজিটিভিটি লৈয়ে ডক্টৰ তালৈ গৈছিলোঁ তাৰপিছত ডক্টৰ বিচাৰিছোঁ আমি যিকেইজন গাইনলজিষ্টক চিনি পাওঁ যোৰহাটৰ ভিতৰৰ তেখেত আচলতে এজনো এভেইলেবল নাছিলে সেইখন সময়ত আৰু এনেকুৱা সময়ত হৈছিলে মানে যোৰহাটত গাইনৰ ডক্টৰ প্ৰায় কেইজনেই নাই মানে যিকেইজনক আমি চিনি পাওঁ প্ৰায় কেইজনেই নাই আৰু চিনি নোপোৱাৰ ভিতৰতো হাজবেণ্ডে অ'ত ত'ত ফোন কৰি মেলি খবৰ ল'লে এনেকৈ তাৰপাছত এজনক পালোঁগৈ তাৰপৰা তাতে দেখালোঁ তাতে দেখুৱাৰ পাছত মই আচলতে ডক্টৰজনৰ নামটো মেনশ্যন নকৰোঁ ইয়াতে তেখেতে এটা নিগেটিভ মানে ডাইৰেক্ট ফাৰ্ষ্ট চাই পেলাই মোক ডাইৰেক্ট নিগেটিভলি কৈ দিলে যে মে বি মিছকেৰেজ হৈছে এনেকৈ বুলি ক'লে সেইটো আচলতে মনটো খুব বেছি বেয়া লাগিলে তুমি লগে লগে আল্ট্ৰাচাউণ্ড কৰা এনেকৈ বুলি ক'লে আৰু মোৰ যিহেতু অকণমান ইমাৰ্জেঞ্চি আছিলে হাজবেণ্ডে প্ৰথম নাম্বাৰটো লৈ পেলাই মোক দেখাইছিলে আৰু গতিকে প্ৰথমেই মোক চাইছিলে মানে তেখেতে ঘপককৈ তেনেকৈ কৈ দিয়াত মনটো বেয়াও লাগিছিলে কি হৈ আছে মাত্ৰ ভগৱানকে খাটি আছিলোঁ আৰু তাৰপিছত আল্ট্ৰাচাউণ্ড কৰিব গ'লোঁ আল্ট্ৰাচাউণ্ড কৰিবলৈ যাওঁতেও তাতো যিজনে কৰে তেখেত এভেইলেবল নাছিলে গতিকে বহুত দেৰি বহিব লগা হ'ল আৰু আল্ট্ৰাচাউণ্ড কৰিলোঁ আৰু তেতিয়া ডক্টৰে জনাইছিলে যে মোৰ টুইন বেবী আছে আৰু
মোৰ সকলোখিনি ভালে কুশলে আছে, মাত্ৰ ইণ্টাৰনেল ব্লিডিং হৈ আছিলে, বাকীখিনি সকলো ঠিকে আছে। সেইকাৰণে মনটো বহুত বেছি ভাল লাগিছিলে। আৰু তেতিয়া সেইকেইদিনত আমাৰ এনেকুৱা অৱস্থা, সেইদিনাখন আমাক ৰিপৰ্ট নিদিলে, আল্ট্ৰাচাউণ্ড কৰা যিহেতু দেৰি হৈ গৈছিলে, গতিকে ৰিপৰ্ট নিদিয়া দেখি আমি পিছদিনাখন ডক্টৰ দেখাম বুলি ভাবিলোঁ, কিন্তু পিছদিনাখন ডক্টৰ এভেইলেবল নাছিলে। যিজনক দেখাইছিলোঁ তেখেতো এভেইলেবল নাছিলে, আৰু অলৰেডি আমি যিকেইজন চিনি পাওঁ সেইজনতো নায়েই। আৰু ভাল ডক্টৰ বুলিবলৈ ক'লে তেনেকৈ এভেইলেবল নাছিলেই গোটেইকেইজন। বহুত বেছি প্ৰব্লেম, মানে আচলতে উইকেণ্ড হৈছিলে সেইকেইদিনত, উইকেণ্ড আছিলে, শনিবাৰ দেওবাৰ পৰিছিলে, গতিকে সেইটো কাৰণে ডক্টৰকেইজন এভেইলেবল নাছিলে। তাৰপাছত এতিয়া কি কৰিম কি নকৰিম ভাবি মোৰ ইপিনে ব্লিডিং হৈয়ে আছে কণ্টিনিউ। তাৰপাছত এতিয়া কৰিম কি, যাকে তাকে সোধা মেলা কৰিছোঁ, সকলোৱে যিকেইজনৰ নাম কয় সেইকেইজন এভেইলেবল নাই। তাৰপিছত কৰিম কি, উপায় নাইকিয়া হোৱাত আমি পিছদিনাখন আল্ট্ৰাচাউণ্ডৰ ৰিপৰ্টটো যিজন ছাৰক দেখাইছিলোঁ সেই ছাৰজনলৈ পঠাই দিলোঁ। তেতিয়া তেখেতে ফোন কৰিব ক'লে ৰিপৰ্টটো চাই পেলাই। তাৰপিছতে ফোন কৰিলোঁ, ফোন কৰোঁতে তেখেতে ক'লে যে মই যিহেতু এভেইলেবল নাই, আপোনালোকে বেলেগ এজন গাইনলজিষ্ট য'তেই নাথাকক তেওঁকে দেখাওকগৈ, য'তেই এভেইলেবল আছে তাতে দেখাওকগৈ। মেডিকেলত যাব ক'লে, নাইবা সঞ্জীৱনী, যিখন যোৰহাটৰ সঞ্জীৱনী আছে তাতে যাব ক'লে। তাৰপিছত মই হাজবেণ্ডক ক'লোঁ, মেডিকেলত যিহেতু অকণমান দৌৰা দৌৰিবোৰ বেছি হয়, আৰু যিহেতু গভৰ্ণমেণ্টত জানেই সকলোৱে। তাৰপিছতে আৰু হাজবেণ্ডৰ মানে কিছুমান মেডিকেল ট্ৰিটমেণ্ট ফ্ৰী আছিলে, আৰু যিখিনি সঞ্জীৱনীত এভেইলেবল আছিলে, সেইটো কাৰণে আমি ফাৰ্ষ্ট সঞ্জীৱনীৰ কথাই ভাবিলোঁ। আৰু হাজবেণ্ডক ক'লোঁ যে তুমি খবৰ লৈ আহাগৈ, যদি ডক্টৰ আছে আমি আজিয়েই গুচি যাম। তাৰপৰা হাজবেণ্ডে খবৰ লৈ আহিলে, সেইমতে আমি গ'লোঁ, তাত এভেইলেবল আছিলে। তাৰপিছত তাতে দেখালোঁ। তাতে দেখুৱাৰ পাছত ডক্টৰে চেকআপ কৰি সকলো ঠিকে আছে বুলি ক'লে, ৰিপৰ্ট চাই মেলি তাৰপৰা ইণ্টাৰনেল ব্লিডিং বন্ধ হোৱাৰ বাবে টেবলেট দিলে, আৰু বেবীকেইটা ঠিকে থাকিবৰ কাৰণে ইনজেকশ্যন দিলে। আৰু নৰ্মেলি এইখিনি সকলোৱে দিয়েই বাৰু, ইনজেকশ্যন হওক এইখিনি। তাৰপিছতে মোক টোটেলি 2 সপ্তাহৰ কাৰণে বেড ৰেষ্ট দিলে। আৰু সেইখন সময়ত আচলতে মই সঁচাকৈ ক'ব লাগিব, মই কমপ্লিট বেড ৰেষ্টতে আছিলোঁ বুলি ক'ব লাগিব। মানে নিজৰ খোৱা লোৱা আৰু নিজৰ ডেইলি কামকেইটাহে মই কৰোঁ, বাকী হাজবেণ্ডক বনোৱা মেলা সকলোখিনি হাজবেণ্ডে কৰিছিলে। তাৰপৰা সেই 2 সপ্তাহ মই কমপ্লিট বেড ৰেষ্ট, মানে 2 মাহ কমপ্লিট হোৱালৈকে মই পূৰা বেড ৰেষ্ট কৰিছিলোঁ। কাৰণ ভয় লাগিলে ন, প্ৰথম অৱস্থাতে যেতিয়া তেনেকুৱা হৈছে। তাৰপাছত 2 মাহ, অৱশ্যে মোৰ 2টা টেবলেট খোৱাৰ পাছতেই ব্লিডিং বন্ধ হৈ গৈছিলে। তাৰপৰা লাহে লাহে অকণমান নিজকে সুস্থ যেন লগা দেখি কাম বন কৰিবলৈ ষ্টাৰ্ট কৰিলোঁ। কিন্তু মোৰ সেই যে প্ৰথম দিনাখন ব্লিডিং আৰম্ভ হোৱা দিনাখনেই যে ভমিটিং ষ্টাৰ্ট হৈছিলে, তাৰপৰা কণ্টিনিউ মোৰ ভমিটিং হৈছে, আৰু দিনটোত 3বাৰ 4বাৰ একো পেটত নৰখে, তেনেকুৱা অৱস্থা। আৰু দিনটো তেনেকৈ চলি গৈ আছিলে, আৰু কমপ্লিট 3 মাহ টেবলেট খোৱাৰ পাছতো মোৰ কমপ্লিট 3 মাহ ভমিটিং হৈছিলে। আৰু মানে একদম একো গোন্ধই সহ্য নহয়, মানে বেছি চেণ্ট দিয়া বস্তু মোৰ মানে একেবাৰে সহ্য নোহোৱা হৈছিলে। আৰু বিশেষকৈ পিঁয়াজ আৰু নহৰু গোন্ধ একেবাৰে টোটেলি সহ্য হোৱা নাছিলে। কাষৰ মানুহৰ ঘৰতো যদি তেল মাৰে, মানে মোৰ সেইটো সহ্য নহয়, মোৰ লগে লগে বমি হৈ যায়। কেনেকুৱা অৱস্থা মানে ভাবি চাওক আপুনি নিজেই। মই ৰাতিপুৱা অকণমান কৰ্ণফ্লেক্স খাইছিলোঁ, যদি পাৰোঁ, যদি নোৱাৰোঁ নাই, সেইটোও গ'ল। আৰু তাৰপাছত ৰাতিপুৱা গৰম পানী এগিলাচটো খাওঁৱেই বাৰু, সেইগিলাচ খোৱাৰ পাছত সদায় মানে দাঁত ব্ৰাছ কৰাৰ সময়তে বমি আহিব চিয়'ৰ, মানে সেইকণ সময়ত আহিবই। আৰু একদম যিটো আৰ্লি মৰ্ণিং নজিয়া ভমিটিং ফিল হয়, মোৰ সেইটো একদম টোটেলি আছিলে। আৰু তাৰ উপৰিও যদি ক'ৰবাত কেনেবাকৈ পিঁয়াজ আৰু নহৰু গোন্ধ পালোঁ, ফিনিছ, মোৰ মানে একদম অৱস্থা বেয়া হৈ যায় মানে। তাৰ উপৰিও মোৰ এনেও বমি হৈ আছিলে, গতিকে মোৰ 3 মাহত মোৰ অৱস্থা বেয়া হৈ গৈছিলে। মই বহুত বেছি ক্ষীণাই গৈছিলোঁ। মোৰ ৱেইট 9 কেজি কমিছিলে, 9 কেজি ৱেইট মোৰ কমিছিলে 3 মাহত। তাৰপাছত মই নিজে আচৰিত হৈছিলোঁ, একচুৱেলি মোৰ হৈছে কি, মানে একো খাব নোৱাৰোঁ। হাজবেণ্ডে কয় তুমি কেতিয়া খাব পৰা হ'বা, তুমি দেখোন একো নোখোৱাই, বেবী কেনেকৈ গ্ৰ'থ হ'ব, একো দেখোন খাবই নোৱাৰা। কিন্তু ভগৱানকে ধন্যবাদ দিব লাগিব, তেনেকেই সকলোখিনি ভালে কুশলে পাৰ হৈ গৈ আছিলে আচলতে। তাৰপাছত যেতিয়া 4 মাহ সোমালে, তেতিয়া মোৰ ভমিটিংটো অকণমান লাহে লাহে কমিলে আগতকৈ, কিন্তু এনেকুৱা নহয় যে ভাল হৈ গৈছিলে।
টেবলেট খাই থাকিব লাগে। যদি টেবলেট নাখাওঁ তেতিয়াহ'লে প্ৰব্লেম ষ্টাৰ্ট হয়। কিন্তু আগতে টেবলেট খাওঁতেও কাম দিয়া নাছিলে। তাৰপিছত 4 মাহ সোমালে, 4 মাহ সোমোৱাৰ প্ৰথম অৱস্থাটো ঠিক একেই আছিলে, পিছলৈ অকণমান ভাল হ'ল। তাৰপৰা যেতিয়া সেয়াই আৰু প্ৰথম 3 মাহ মানে বহুত কষ্টকৈ পাৰ হৈছে বুলি ক'ব লাগিব। খোৱা বোৱা মই একো ভালকৈ কৰিব পৰা নাছিলোঁ, সেইখিনি আৰু। কিন্তু সাৱধানতা বুলি ক'ব লাগিব, যিখিনি সাৱধানতা হয়, যেনে তললৈ হাউলি বহা, হাউলি মানে কিবা এটা তোলা মেলা হেৰি কৰা বা তলত বহা বা জাৰ্ণি কৰা, সেই 3 মাহত এইখিনি বহুত বেছি আচলতে বেয়া হয়। সেই সময়খিনিত বিশেষকৈ 3 মাহত যিমানখিনি পাৰি সাৱধানে চলিব লাগে। আৰু আমাৰ কি আছিলে, আমাৰ ভাড়াঘৰৰ লেট্ৰিন বাথৰুমটো আমাৰ লগতে আছিলে, কিন্তু 2-3টা ষ্টেপ অকণ ওপৰলৈ উঠিব লগা আছিলে, ওখ আছিলে মানে লেট্ৰিন বাথৰুমটো, আৰু আমাৰ ঘৰটো অকণমান ডাউনত আছিলে। গতিকে সেই প্ৰব্লেমটোৰ কাৰণেও আচলতে আপ ডাউন কৰি থকা হয়। আৰু দিনটো যিহেতু এইকণ সময়ত আচলতে পাচাবটো অকণমান ঘনাই হয়, যাৰ কাৰণে আচলতে সেই দিনটো খুব বেছি আপ ডাউন কৰি থকাও হৈছিলে। সেয়া আৰু বিভিন্ন কাৰণ আছে। আৰু গধুৰ বস্তু একে ট'টেলি দাঙিব নালাগে। মইতো গধুৰ বস্তু অলপ চলপ দাঙিছিলোঁ বুলিয়ে ক'ব পাৰি। তথাপিও যেতিয়া ডক্টৰে পূৰা ট'টেলি বেড ৰেষ্ট দিছিলে, তেতিয়া মই কমপ্লিট বেড ৰেষ্টতে আছিলোঁ। সেয়াই আৰু তেনেকেই পাৰ হৈছিলে 3 মাহ। 3 মাহটো আচলতে বহুত বেছি কষ্টকৈ গৈছে বুলি ক'ব লাগিব। আৰু কিন্তু ভগৱানক থেংক ইউ, সকলোখিনি যে ভালে কুশলে নিয়ে আছে, সেইকাৰণে ভগৱানক আচলতে বহুত বেছি থেংক ইউ বুলি ক'ব লাগিব। আৰু আজি 6 মাহ হ'ল, মানে 6 মাহত সোমালে। 6 মাহ আজি নহয়, মানে কেইদিনমান আগতে সোমালে। কিন্তু এই 6 মাহ মানে 2টা ট্ৰাইমেষ্টাৰ বুলি ক'ব লাগিব। 2টা ট্ৰাইমেষ্টাৰে মোৰ ভাল বেয়া সুখ দুখ সকলোখিনি মাজতে পাৰ হৈছে। আৰু তাৰ মাজতে ইম'শ্যনেল ব্ৰেকডাউনো থাকে। যিহেতু মই তাত অকলে থাকোঁ, যোৰহাটৰ আমাৰ ভাড়াঘৰটোত আমি অকলে আছিলোঁ, তো সেইকণ সময়ত ইম'শ্যনেল ব্ৰেকডাউনো বহুত হয় মানুহৰ। মানে অকলে থাকিলে আচলতে বহুত কথা শ্বেয়াৰ কৰিব নোৱাৰি। হাজবেণ্ড অফিচৰ পৰা আহে, অফিচৰ পৰা আহিলেও তেওঁকো কিমান ক'ম আৰু, সেইকাৰণে বেয়াও লাগে ক'বলৈ। সেইটো কাৰণে বহুত কথা নকওঁ। কেতিয়াবা মই অকলে বহি কান্দি থাকোঁ, এনেকুৱা অৱস্থাও পাৰ হৈছিলে। কিয় হৈছে এনেকুৱা, মানে যেতিয়া ভমিটিং হয়, কিবা এটা হয়, তেতিয়া আচলতে ইম'শ্যনেল নিজেই যেতিয়া সেই ভমিটিংখিনি চাফা কৰিব লগা হয়, সেইকণ সময়ত ইম'শ্যনেলি আচলতে কাৰোবাৰ ছাপোৰ্ট লাগে। কোনোবাই পানী গিলাচ দিয়াটো ধৰা বিচাৰোঁ। কেতিয়াবা কি হয়, মই এনেকৈ ভমিটিং কৰিলোঁ, তাৰপিছত নিজেই উঠি গৈ পেলাই যেন তেন পানী গিলাচটো লওঁগৈ। পানী গিলাচ খোৱাৰ পিছতে আকৌ ভমিটিং হয়। তেনেকুৱা অৱস্থাত আচলতে মেণ্টেলি বহুত বেছি উইক হৈ যোৱা যায়। আৰু সেই সময়খিনি আচলতে যেতিয়া ফিজিকেলি উইক হৈ থাকোঁ, মেণ্টেলি উইক হৈ থাকোঁ, আৰু সেইকণ সময়ত আচলতে কাৰোবাৰ ছাপোৰ্ট বহুত বেছি ইম্পৰ্টেণ্ট হয়। আৰু ক'বও নোৱাৰি কাকো, ঘৰৰ মানুহক ক'লে চিন্তা হয় আচলতে, আৰু সেইকাৰণে কাকো কোৱা নাযায়, ক'ব নোৱাৰি। আৰু বুজি পোৱা মানুহৰ ভিতৰত হয়তো ফ্ৰেণ্ড চাৰ্কল বা নিজৰ হাজবেণ্ড, আৰু তাৰ বাদেনো কাক ক'ব। আৰু ফ্ৰেণ্ড চাৰ্কলকো মোৰ ইমানো ফ্ৰেণ্ড চাৰ্কল নাই যে মই চবকে শ্বেয়াৰ কৰিম। মোৰ মাত্ৰ ভাল ফ্ৰেণ্ড 2জনীমানেই আছে। গতিকে তাহাঁতৰো চবটো বিজিয়ে থাকে ন সেইখন সময়ত। তথাপিও যাক যেনেকৈ পাৰিছোঁ কৈছোঁ আৰু। তেনেকেই সন্ধিয়া লাগিলে মোবাইলতে কিবাকিবি মানে ভগৱানৰ ভক্তিমূলক গীত চিত শুনো, বা ফোন কৰিব লগা থাকিলে ফোন কৰোঁ, মনৰ কথাবোৰ আচলতে মনটো পাতলাবৰ কাৰণে। তেনেকৈ আচলতে পাৰ হৈ গৈছিলে সময়খিনি। আৰু হাজবেণ্ডেও বহুত বেছি কেয়াৰ লৈছে, তেওঁকো থেংক ইউ বুলি ক'ব লাগিব। মানে কেতিয়াবা এনেকুৱা হয়, আচলতে কথাবোৰ কৈ থাকিলে ওলাই গৈ থাকে, ভিডিঅ'টো ডাঙৰ হৈ গৈ থাকিব। কেতিয়াবা এনেকুৱা হয়, এইফালে তেওঁ খাই আছে, লগত মই খাই আছোঁ, আৰু এইফালে ঘপককৈ মোৰ বমি আহি গৈছে। তো তেনেকুৱাত বেয়াও লাগে, কিন্তু তেওঁ বহুতখিনি সহ্য কৰিছে বুলি ক'ব লাগিব। আৰু মোৰ কাৰণে আচলতে মাংস বা পিঁয়াজ নহৰু ট'টেলি এভইড কৰিছিলে। অৱশ্যে বাপেক, অকল মাক ময়ে হোৱা নাই, বাপেক তেওঁ হ'ব ওলাইছে, গতিকে সেইখিনি সহ্য কৰিবই লাগিব। সেয়াই আৰু তেনেকেই পাৰ হৈছিলে, ভাল বেয়া সুখ দুখ এইখিনিৰ মাজেৰে। আই হোপ আপোনালোকে আজিৰ এই ভিডিঅ'টো চাই ভাল পালে। মোৰ এই এক্সপিৰিয়েঞ্চখিনি আপোনালোককো হয়তো কোনোবা নহয় কোনোবাখিনিত সহায় কৰিব। গতিকে যদি ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে প্লিজ লাইক এটা কৰি দিব। আৰু যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আজিলৈ তেনেহ'লে আহিছোঁ, বাই বাই।